নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলটিত ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে ৰিকুৱেষ্ট আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। অতি সোনকালে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা নহয় দুটা লটাৰী অনুষ্ঠিত হ'ব, যাৰ আলোচনা দ্ৰুতগতিত চলি আছে। অনুমান কৰা হৈছে যে চৰকাৰে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ ডিএ আৰু ফিটমেন্ট ফেক্টৰ বৃদ্ধিৰ কথা ঘোষণা কৰিব পাৰে। তাৰ পিছত দৰমহা যথেষ্ট বৃদ্ধি পাব। ইয়াৰ পৰা প্ৰায় 1 কোটি কৰ্মচাৰীয়ে বাম্পাৰ বেনিফিট পাব। চৰকাৰে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰা নাই যদিও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি 30 মেৰ ভিতৰত ডিএ আৰু ফিটমেন্ট ফেক্টৰ বৃদ্ধিৰ বাবে অনুমোদন দিব পাৰে। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ ডিএ 4% বৃদ্ধি সম্ভৱ বুলি বিবেচিত কৰা হৈছে। আনহাতে বৰ্তমান কৰ্মচাৰীসকলে 42% ডিএ সুবিধা লাভ কৰি আছে। সপ্তম দৰমহা আয়োগৰ তথ্য অনুসৰি চৰকাৰে বছৰি দুবাৰকৈ ডিএ বৃদ্ধি কৰে, যাৰ হাৰ জানুৱাৰী আৰু জুলাইৰ পৰা কাৰ্যকৰী কৰা হয়। যদি এতিয়া ডিএ বৃদ্ধি হয় তেন্তে 2023 চনৰ জুলাইৰ পৰা ইয়াক কাৰ্যকৰী কৰা হ'ব। চৰকাৰে অতি সোনকালে কৰ্মচাৰী ফিটমেন্ট ফেক্টৰ বৃদ্ধিৰ কথা ঘোষণা কৰিব পাৰে। তাৰ পিছত দৰমহা যথেষ্ট বৃদ্ধি হোৱা দেখা যাব। কৰ্মচাৰীসকলৰ ফিটমেন্ট ফেক্টৰ 2.6 গুণৰ পৰা 3.7 গুণলৈ বৃদ্ধি পাব পাৰে। ইয়াৰ পিছত মৌলিক দৰমহা 18,000 পৰা 26,000 টকালৈ বৃদ্ধি পাব। সেই অনুসৰি দৰমহা 8,000 টকা বৃদ্ধি পাব। বছৰি প্ৰায় 1 লাখ টকা বৃদ্ধি পাব। সো আজি ভিডিঅ'টিত ইমানে আছিলে। যদিহে আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে তেন্তে কাইণ্ডলি আপোনালোকে মোৰ ভিডিঅ'টি লাইক কৰি দিব, আনলৈ শ্বেয়াৰ কৰি দিব, লগতে কমেণ্ট কৰি জনাব। আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলটিত আপোনালোকে কাইণ্ডলি মোৰ চেনেলটি ছাবস্ক্ৰাইব নাইবা ফ'ল' কৰি দিব। সো আজিলৈ আহিছোঁ, লগ পাম আন এটি ভিডিঅ'লৈ। তেতিয়ালৈকে ষ্টে ফিট, ষ্টে হেল্ডি, বাই বাই। জয় আই অসম, জয় হিন্দ।